নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল সো আশা কৰোঁ তোমালোক চাগে সকলো ভালেই আছা সো যিসকল ছাত্ৰ ছাত্ৰীসকলে 2023 বৰ্ষত মেট্ৰিক পৰীক্ষা দিব বা মেট্ৰিক পৰীক্ষা দিবলৈ সাজু হৈছে সেইসকল ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজি মই লৈ আহিছোঁ তোমালোকৰ সমাজ বিজ্ঞানৰ তৃতীয় খণ্ড তোমালোকৰ যেটো সমাজ বিজ্ঞানৰ তৃতীয় খণ্ড আছে ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান সো এই ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান সমাজ বিজ্ঞানৰ তৃতীয় খণ্ডখন তোমালোকৰ মাজত আজি মই লৈ আহিছোঁ কিয়নো এই তৃতীয় খণ্ডৰ যেটো তোমালোকৰ সূচীপত্ৰ আছে এপিনে চোৱা মই তোমালোকক দেখুৱাই দি আছো তোমালোকৰ তৃতীয় খণ্ডৰ যেটো সূচীপত্ৰ আছে আৰু এই সূচীপত্ৰৰ যেটো প্ৰথম আছে প্ৰথম খণ্ড যেটো আছে ৰাজনীতি বিজ্ঞানৰ যেটো প্ৰথমতে আছে ভাৰতীয় গণতন্ত্ৰ সো এই ভাৰতীয় গণতন্ত্ৰ নামৰ অধ্যায়ৰ পৰা তোমালোকক আজি মই 2023 বৰ্ষৰ কাৰণে মেট্ৰিক পৰীক্ষাৰ 23 বৰ্ষৰ কাৰণে কেইটামান ইম্পৰ্টেন্ট এটা 100% কমন কোৱেশ্চন দেখুৱাই দিম যিকেইটা কোৱেশ্চন তোমালোকক দেখুৱাই দিম কমন কেইটা হেইকেইটাৰ মাজৰ পৰা 2023 বৰ্ষত মেট্ৰিক পৰীক্ষাত প্ৰশ্ন কেইটা কাটিব গতিকে ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ সবিশেষ চাই থাকিবা সম্পূৰ্ণ চাই থাকিবা আৰু আমাৰ চেনেলটো যদি তোমালোকে নতুন কৈছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ছাত্ৰ ছাত্ৰীসকল ইয়াত চোৱা তোমালোকৰ আহিছে প্ৰথমতে সংবিধান খচৰা কমিটিৰ সদস্যসকল তোমাৰ ইয়াত 7টা সদস্য আছে তোমালোকে এই 7টা সদস্য শিকি লবা কাৰণ সংবিধান খচৰা কমিটিৰ সদস্যসকলৰ নাম আহিব পাৰে যিকোনো এটা বা দুটা তোমালোকৰ আহিব পাৰে এইকেইটা তোমালোকে শিকি লবা 1 মাৰ্কৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় তাৰ পিছত তোমালোকৰ আহিছে হেপিনেছ হোৱা তাৰ পিছত তোমালোকে শিকিবা পেজ নম্বৰ 6 নেহেৰুৰ প্ৰস্তাৱ কেইটা আলোচনা কৰা প্ৰস্তাৱৰ বিষয় আহিব পাৰে নেহেৰুৰ প্ৰস্তাৱ ইয়াত তোমালোকৰ 8টা আছে 5 মাৰ্কৰ কাৰণে আহিব পাৰে তোমালোকে এইকেইটা শিকি লবা 5 মাৰ্কৰ কাৰণে বা 5 মাৰ্কৰ কাৰণে তোমালোকৰ আহিব পাৰে নেহেৰুৰ প্ৰস্তাৱ কেইটা এটো শিকি লবা তাৰ পিছত তোমালোকৰ আৰু এটা আছে যে ভাৰতীয় ৰাজনৈতিক ব্যৱস্থা যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যসমূহ আলোচনা কৰা সো এটো তোমালোকে শিকি লবা 1.2 পেজ নম্বৰ 6ত আছে এটো তোমালোকে শিকি লবা বহুত ইম্পৰ্টেন্ট হয় কোৱেশ্চনটো তাৰ পিছত তোমালোকৰ আৰু আছে মই দেখুৱাই দি আছো স্কিপ নকৰকৈ তোমালোকে সম্পূৰ্ণ চাই থাকা কোন কেইটা ইম্পৰ্টেন্ট বেছিকৈ হেকেইটা হে তোমালোকে দেখুৱাই দি আছো তাৰ পিছত পেজ নম্বৰ আহিছে 9 অৰ্থাৎ 9 নম্বৰ পেজত আছে মূল কথা ভাৰতৰ সংবিধানখন 1950 চনৰ 26 জানুৱাৰী তাৰিখে বলবৎ কৰা হয় 1947 চনৰ 15 আগষ্টৰ পৰা 1950 চনৰ 26 জানুৱাৰী তাৰিখলৈ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা চলিছিল 1935 চনৰ ভাৰত চৰকাৰ আইন অনুসৰি সো এটো তোমালোকে শিকি লবা যে কেতিয়া বলবৎ কৰা হৈছিল বা কেতিয়া কাৰ্যকৰী কৰা হৈছিল এই সন কেইটা তোমালোকে শিকি লবা বহুত ইম্পৰ্টেন্ট তাৰ পিছত আছে প্ৰস্তাৱনাত থকা গুৰুত্বপূৰ্ণ শব্দ কেইটা কি আছিল তোমাৰ যদি আহিব পাৰে পৰীক্ষাত যে সংবিধানৰ প্ৰস্তাৱনাত থকা গুৰুত্বপূৰ্ণ শব্দ কেইটা কি সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক আৰু প্ৰজাতন্ত্ৰ এইকেইটা তোমালোকে চাই থোৱাটো অতিকৈ গুৰুত্বপূৰ্ণ এই প্ৰথম দুটা একেটা ইম্পৰ্টেন্ট আছে তাৰ পিছত এতিয়া তোমালোকক কোৱেশ্চন কেইটা দেখুৱাই দি আছো কোন কেইটা কোৱেশ্চন তোমালোকৰ বেছি ইম্পৰ্টেন্ট পৰীক্ষাত অহাৰ কাৰণে সো 1 মাৰ্কৰ কাৰণে তোমালোকৰ প্ৰথমতে দেখুৱাই দি আছো পেজ নম্বৰ হৈছে তোমালোকৰ 10 ইয়াৰ পৰা তোমালোকে শিকিবা 1 মাৰ্কৰ কাৰণে 1 নম্বৰ 3 4 1 3 4 তাৰ পিছত তোমালোকে শিকিবা 6 নম্বৰ 7 নম্বৰ আৰু 8 নম্বৰ 1 3 4 6 7 আৰু 8 এইকেইটা 1 মাৰ্কৰ কাৰণে তোমালোকে চাই থোৱাটো অতিকৈ গুৰুত্বপূৰ্ণ তাৰ পিছত আহিছে সমুহ উত্তৰৰ প্ৰশ্ন অৰ্থাৎ 2 মাৰ্কৰ কাৰণে তোমালোকে শিকিবলৈ চেষ্টা কৰিবা কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 4 এই মাজৰ তিনটা কোৱেশ্চন তোমালোকে শিকিবা 2 নম্বৰ 3 আৰু 4 এইকেইটা কোৱেশ্চন তোমালোকৰ আহিব পাৰে এইকেইটা কোৱেশ্চনৰ মাজৰ পৰা তোমালোকৰ 2023 বৰ্ষত প্ৰশ্ন কেইটা কাটিব তাৰ পিছত আহিছে দীঘল উত্তৰ প্ৰশ্ন 5 মাৰ্কৰ অৰ্থাৎ 6 মাৰ্কৰ কাৰণে ইয়াৰ পৰা তোমালোকে শিকিবা 2 নম্বৰ 3 4 মাজৰ তিনটা কোৱেশ্চন কে তোমালোকে শিকিবা এই মাজৰ তিনটা কোৱেশ্চনৰ পৰা এবাৰ পৰীক্ষাৰ প্ৰশ্ন কেইটা কাটিব সো সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক আৰু গণৰাজ্য বুলিলে কি বুজাব হলাই আলোচনা কৰা নেহেৰু উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ কেইটা আলোচনা কৰা মই আগতে দেখাই দিছো যে 8টা আছিল এইকেইটা শিকি থবা আৰু ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা বৈশিষ্ট্য আলোচনা কৰা এইকেইটা কোৱেশ্চন তোমালোকে চাই থোৱাটো দিব